নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী, মোৰ চেনেল আছামিজ কালাৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি, দম আলু ৰেচিপি। দেখিছেই চাগে স্ক্ৰীণত আপোনালোকে, কিমান ভাল লাগিছে, দেখিয়েই চাগে খাওঁ খাওঁ লাগিছে ন? তেতিয়াহ'লে ব'লক ৰেচিপিটোলৈ মাজলৈ আগবাঢ়োঁ। দম আলু বনাবলৈ প্ৰথমে মই 5টা আলু লৈছোঁ। আলু বাকলিখিনি ভালদৰে গুচাই লৈছোঁ। এণ্ড দেন আলুখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া মই কাটা চামুচ এখনে আলুখিনিৰ মাজত এনেকৈ ফুটা কৰি লৈছোঁ, কাৰণ মছলা আৰু তেল সোমাবলৈ এনেকৈ আলুখিনিৰ মাজত ফুটা কৰি লৈছোঁ। আৰু এইটো এটা খুবেই প্ৰয়োজনীয় ষ্টেপ দম আলু বনাবলৈ, কাৰণ আলুখিনিৰ মাজত যেতিয়া মছলা আৰু তেল সোমায় তেতিয়া ইয়াৰ টেষ্টেই বেলেগ হৈ যায়। চ' এইটো ষ্টেপ কেতিয়াও স্কিপ নকৰিব। গোটেই আলুকেইটাতে এনেকৈ ভালদৰে কাটা চামুচ বা নাইফেদি ফুটা কৰি ল'ব। এতিয়া আমি এখন কেৰাহী গৰম কৰি ল'ম, তাত অলপ মিঠাতেল দি লওঁ। মিঠাতেল নহ'লে আপোনালোকে গৰুৰ ঘিউ আছে যদি গৰুৰ ঘিউ দিও বনাব পাৰে, কিন্তু মিঠাতেল দিলে ইয়াৰ টেষ্টটোৱেই বেলেগ হয়। তো তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত আলুকেইটা ফ্ৰাই কৰি ল'ম। আলুখিনি আমি অলপ সোণালী কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম। আপোনালোকে দেখিবলৈ পাইছে আলুখিনি কিমান ভালদৰে ফ্ৰাই হৈ গৈছে, এটা ছাইড ৰঙা সোণালী কালাৰ হৈ গৈছে। তো এতিয়া আমি আলুখিনি নমাই ল'ম, প্লেট এখনত অঁতৰাই ল'ম। এয়া চাওক আলুখিনি কিমান ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া আমি কেৰাহীত থকা সেই একেখিনি তেলতেই অলপমান ৰেড চিলি পাউডাৰ দি দিম আৰু এইখিনি খুব ভালদৰে তেলত মিক্স কৰি ল'ম। ৰেড চিলিখিনি যেতিয়া তেলত ভালদৰে মিক্স হৈ যাব, তেতিয়া আমি ইয়াত অলপমান শুকান মছলা দিম। আমি ইয়াত দুখনমান তেজপাত, ধনিয়া গুটি, গোটা জিৰা, দুটামান ইলাচি, লং দি আৰু শুকান জলকীয়া দি দিম। আৰু এইখিনি খুব ভালদৰে আমি 2 মিনিটমানলৈকে মিক্স কৰি ল'ম। এতিয়া আমি গ্ৰেভিৰ কাৰণে এটা পেষ্ট বনাই ল'ম। তাৰ কাৰণে 2টা মজলীয়া চাইজৰ বিলাহী, 2টা পিঁয়াজ, নহৰু, আদা দি এটা ভাল পেষ্ট বনাই লওঁ। আৰু এই পেষ্টখিনি আমি কেৰাহীত থকা মছলাখিনিৰ লগত যোগ কৰি ল'ম। এই পেষ্টখিনি যোগ কৰাৰ পিছত আমি এইখিনি ভালদৰে 8 মিনিটৰ বাবে মিক্স কৰি ল'ম, কাৰণ এইখিনি হৈছে গ্ৰেভি, দম আলুৰ গ্ৰেভি, আৰু এইখিনি ভালদৰে মিক্স কৰা খুবেই প্ৰয়োজনীয়। আমি মিডিয়াম ফ্লেমত এইখিনি মিক্স কৰি ল'ম, নহ'লে মছলাখিনি জ্বলি যাব। আৰু ইয়াত আমি জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ আৰু গৰম মছলা পাউডাৰ মিক্স কৰি ল'ম। মছলা পাউডাৰখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত আমি ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। আৰু এতিয়া আলুখিনি গ্ৰেভিখিনিৰ লগত 3 মিনিটৰ কাৰণে ভালদৰে মিক্স কৰি ল'ম।
যাতে মছলাখিনি আলুখিনিৰ মাজত ভালদৰে সোমাই ধৰে। আৰু ভালদৰে এইখিনি মিক্স কৰি লোৱাৰ পিছত আমি ইয়াত 2 গিলাচ পানী দি দিম। পানী দিয়াৰ পিছত আমি ইয়াখিনি ভালদৰে ঢাকি 15 মিনিটৰ বাবে মিডিয়াম ফ্লেমত উতলিব দিম। 15 মিনিটৰ পিছতে আপোনালোকে দেখিছে কেনেকৈ পানীখিনিৰ পৰিমাণ অলপ কমি গ'ল আৰু গ্ৰেভিখিনিও ঠিক ঠাক হৈছে আৰু। আৰু এইখিনিতে মই টেষ্ট কৰি চালোঁ, তো নিমখ অলপ কম পালোঁ, তো ইয়াতে মই অলপমান নিমখ আৰু এড কৰি দিছোঁ। আপোনালোকেও নিজৰ টেষ্ট অনুযায়ী নিমখ দি ল'ব আৰু নিমখখিনি ভালদৰে গ্ৰেভিখিনিত মিক্স কৰি ল'ম। তাৰপিছত আৰু 2 মিনিটমান ঢাকি অলপ সিজিবলৈ দিম। এতিয়া আমি এইখিনিতে অলপমান কেঁচা ধনিয়া পাত আৰু কচুৰি মেথি গ্ৰেভিখিনিত দি মিক্স কৰি ল'ম ভালদৰে। আৰু ইয়াত মই কচুৰি মেথি আৰু ধনিয়াখিনি ভালদৰে গ্ৰেভিখিনি মিক্স কৰি ল'লোঁ। আৰু এতিয়া আমাৰ দম আলু ৰেডি হৈ গ'ল। এয়া চাওক, আপোনালোকে দেখিছেই চাগে কিমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া এইখিনি ভাত বা ৰুটিৰ লগত ছাৰ্ভ কৰক।